নমস্কাৰ, মই ৰাজপ্ৰতিম বৰুৱা। সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আপোনালোকৰ বাবে এটা সুখবৰ, ইংৰাজী 6 জানুৱাৰীৰ পৰা ৰেঙনি চেনেলত সম্প্ৰচাৰ হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক চাক নয়া। পৰিচালনা কৰিছে মানৱ ডিজে আৰু কাহিনী চিত্ৰনাট্য সংলাপ প্ৰণৱ বৰুৱা আৰু পৰিকল্পনা কৰিছে সকলোৰে মৰমৰ ৰাজেশ ভূঞাই। গতিকে চাবলৈ নাপাহৰিব চাক নয়া 6 জানুৱাৰীৰ পৰা সন্ধ্যা 6 বজাত আৰু পুনৰ সম্প্ৰচাৰ নিশা 10 বজাত। ধন্যবাদ। সি ধৰা পৰা মানে আপুনিও চাফা ময়ো চাফা। মই পইচা দিছোঁ হয়, কিন্তু মই নেখাওঁ বোলে। মই নাখালে কেনেকৈ হ'ব? এতিয়া চব ৰেকৰ্ড কৰি থৈ শুনিছে নাই কি কৈছোঁ? চবৰে কিয় হ'ব? মোৰ মানে এইবোৰ একোৱেই মন নাই। স্বাগতাই কৈছে মন নাই বুলি মই জানো আটাইটা, কিন্তু মন বহাবলৈ কামটোতো আগবাঢ়িব লাগিব। পালোঁ এতিয়া সাগৰে ক'বা। গতিকে আমি স্কুলৰ বাবে ছবিৰ শিক্ষক বিচাৰি পোৱা নাই। সেইকাৰণে মই বিচাৰোঁ আপুনি স্কুলত ছবিৰ শিক্ষক হওক। rolling Action.